নমস্কাৰ অসমবাসী, বহুত দিনৰ মূৰত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আৰু বৰ্তমান আমি আছোঁ বিহাৰৰ শেষ পৰ্যায়ত। আৰু আমি যোৱাকালি এইভাগ মন্দিৰতে আছিলোঁ, খুব ধুনীয়াকৈ ট্ৰিট কৰিলে আমাক আৰু বহুত বেছি ভাল লাগিলে আমাৰ। আৰু এতিয়া এইফালে আমাৰ ফটো চটো মাৰি আছে, আমি সুধি লওঁ আজি ক'ত পাই যামগৈ। ভাই আসাম कहाँ पहुँचेगा? बिहार छोड़ के यूपी में पहुंच जाएगा। वाओ, वेरी नाइस। तो আমি একবাৰ হৰ হৰ মহাদেৱ বুলি কৈ বলক আজিৰ যাত্ৰাটো আৰম্ভ কৰোঁ। হৰ হৰ মহাদেৱ। তো আজিৰ যাত্ৰাটো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ কি হৈ গৈ থাকে। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বৰ্তমান আমি এই হোটেলখনতে চাহ খালোঁ, বাট এই দাদাজনে আমাক কালি বহুত বেছি হেল্প কৰিছিলে। भाई आपका नाम क्या है? नाम ही नहीं पूछा आपका। हमारा नाम लक्ष्मण गिरी। लक्ष्मण गिरी, वो तो राम का भाई हो गया। बढ़िया लगा आपको मिलके, फिर मिलेंगे अगर भगवान जिंदा रखे तो। एकदम भैया एकदम। एक बार बहुत अच्छा लगा एकदम। एकदम आप लोग का তো মাত্ৰ 45 কিলোমিটাৰ আছে, আমি ইউপিত প্ৰৱেশ কৰিম। তো অলপ দূৰ আহিলোঁ, এইফালে যদি আৰু আমি 45 কিলোমিটাৰ গুচি যাওঁ এইটো চাইডে, তেতিয়া আমি পাই যাম ইউপি। মানে মছজিদফালে আৰু বেছি দূৰ নাই, আৰু খুব বেছি লাগিলে 4 দিন লাগিব, আমি পাই যাম মছজিদফা। আৰু সকলোৱে দৰ্শন কৰিম ৰাম মন্দিৰ। কিন্তু ৰাম মন্দিৰৰ ভিতৰত কেমেৰা সোমাব নিদিয়ে বুলি কৈছে, গতিকে কিমান দূৰ সম্ভৱ হয় মই নাজানো। আপোনালোকক ৰাম প্ৰভুৰ দৰ্শন কৰোৱা, প্ৰভু শ্ৰীৰামৰ দৰ্শন কৰাব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু মই মোৰ ফালৰ পৰা 100% চেষ্টা কৰিম যাতে আপোনালোকক শ্ৰীৰামৰ দৰ্শন কৰাব পাৰোঁ। চ' চাই থাকক ভিডিঅ'টো। আৰু সিফালৰ পৰা আমাৰ দুজনমান বন্ধু আহি আছে, মানে সিহঁতি অহা অকণমান শ্ল' মানে সিহঁতি স্পীডটো এডজাষ্ট কৰিব নোৱাৰে মানে, গতিকে অকণমান ৰ'ব লাগিব। আই থিংক পাই যাব হৈছে মানে সিহঁতি। थोड़ा स्पीड का पिक लो ना। हाँ जाओ जाओ। অলপ গৰম হৈ আছিলে, চুৱেটাৰটো মানে ৰাতিপুৱা বেছি ঠাণ্ডাৰ কাৰণে পিন্ধি আহিছিলোঁ, আৰু এতিয়া সেইটো খুলি এইটো স্পৰ্টিং পিন্ধি ল'লোঁ, এইটো বেগত ভৰাই লওঁ। আৰু হৰ হৰ মহাদেৱ এনেকৈ আহি পেলাই আমি দুগিলাচমান কুঁহিয়াৰ ৰস খাই ল'লোঁ, কিন্তু গৰমটো অকণমান বেছি পৰিছে। অলপ কুঁহিয়াৰ ৰস খাই ল'বলগীয়া হৈছে, গৰমটো বেছি। আৰু সিফালে আহি আছে আমাৰ লগৰ দুজনমান, দেখি নাপাব চাগে, আৰু কিবা হৈছে নেকি প্ৰব্লেম চাব লাগিব। এজনে মানে ভৰিত অকণমান দুখ পাইছিলে, তো অকণমান দেৰি হৈছে চাগে অহা। আৰু তাত এনেকৈ কুঁহিয়াৰ ৰস খালোঁ আমি তিনিটাই। তাৰপিছত আহি আছোঁ ইউপিৰ ফালে। ইউপি পাই যাম আৰু বেছি দূৰ নাই, 10 কিলোমিটাৰ আছে। ভিডিঅ'টো আপোনালোকে চাই থাকক। বহুত গৰম হৈছে ইয়াতে, তথাপিতো চাইকেল চলাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ জেগাবিলাক, আৰু আপোনালোকে ছাপোৰ্টটো কৰি থাকক। राम जी मंदिर में होगा, मंदिर में हाँ वही पे उसका घर है। माने अभी आही पाबलो हुई अपना মানে আমি বৰ্তমান ইউপি বৰ্ডাৰ পাবলৈ 8 কিলোমিটাৰ বাকি আছে। আৰু ইয়াক কথা এটা সুধিম চাব, আপোনালোকে শুনিব। भैया ओ आशीष भाई, दोपहर का खाना कब कहाँ खा गया? दोपहर का खाना बस यूपी में खाएंगे। यहाँ पे खा लेते हैं, वहाँ होटल है? नहीं बस यहाँ मैं कुछ नहीं खाऊंगा, बस दोपहर खाना मैं यूपी में खाऊंगा। तो तुम क्या बोलते हो, दोपहर का खाना कब कहाँ खाओगे? यूपी में। ओके नाइस। दोपहर का खाना कहाँ खाओगे? यूपी। जय श्री राम। हाँ जय श्री राम। हाँ মানে কি হয়, এটা জোচৰ জোচবে ইউপি সোমাম, বহুত দিন হৈ গ'ল ঘৰৰ পৰা আহি থকা। আপোনালোকক বাকীবাৰ কৈ থাকক যে আমি একদম মজাকৈ গৈ ইউপিত সোমাই যাব পাৰোঁ। এইবিলাক গাৰ পৰা দেখিছে বগা বগা, এইবিলাক নিমখ ওলাইছে এনেকৈ, ফাপৰ ধৰা বুলি ক'ব পাৰে, কিন্তু মই চেলেকি চাইছিলোঁ মানে একদিন, নিমখ হয় এইবিলাক। আৰু আপোনালোকে আগত যে দেখি আছে, এয়া হৈছে ইউপি বৰ্ডাৰ। ইউপি পাই গ'লো। উত্তৰ প্ৰদেশলৈ আপোনালোক সকলোকে স্বাগতম। ফাইনেলি আমি পাই গ'লো উত্তৰ প্ৰদেশ। এইফালে আছে উত্তৰ প্ৰদেশৰ বৰ্ডাৰ।
আৰু এইফালে আমাৰ আছে স্কেটাৰ বলো হাই হাই ধৰ মহাদেৱ তো আমি বৰ্তমান উত্তৰ প্ৰদেশত এইফালে আমাৰ লেপৰ্ট একদম আজি লেপৰ্টক কি ক'ব লাগিব আৰে মোৰ লেপৰ্ট তোমাক বহুত বেছি মৰম ভাই তুমি মোক আনি ইয়াৰ পোৱাই দিলা উত্তৰ প্ৰদেশ চাওক আজি মোৰ চাইকেলখনে মোক আনি ক'ত পোৱাই দিলে এনেদৰে ইউ পি বৰ্ডাৰ পাৰ হৈ আহিলোঁ বৰ্তমান আমি এখন ৰেষ্টুৰেণ্টত আছোঁ ৰেষ্টুৰেণ্ট লাইন হোটেল বলতে এখন হোটেলত আছোঁ আৰু এনেকৈ আমি গোটেইকেইটা বহিছোঁ এয়া হৈছে পূৰা ভেজ দেই আপোনালোকে নন ভেজ খাইছে বুলি নাভাবিব পূৰা ভেজ হয় আমাৰ এয়া উত্তৰ প্ৰদেশৰ প্ৰথম খানা এক্সপিৰিয়েঞ্চ বতাও খানা কেইচা তো মইতো খোৱা নাই এতিয়ালৈকে মই টেষ্ট কৰিম আকৌ মোবাইলটো চাৰ্জত লগাওঁতে চাৰ্জ নাছিলে মানে তো চাই থাকক ভিডিঅ'টো আগলৈকে চাওক সমাজ এখনত বহু ধৰণৰ মানুহ থাকে আৰু এই ফ্ৰণ্টত যে স্কুটিত বহি গৈ আছে মানুহজন দেখাত বাবাজীৰ নিচিনা কিন্তু ভগৱানক যেন তেওঁ বিশ্বাস নকৰে তেনেকুৱা কিছুমান কথা কৈ মোক গুচি গ'ল অলপ আঘাত পালোঁ কথাবিলাক শুনি কিন্তু ভগৱানকো জানো কোনোবাই তেনেকৈ ভাবিব পাৰে মানুহজনৰ মতে আমি ভগৱানৰ দৰ্শনৰ বাবে কৰি থকা যাত্ৰাটো অনৰ্থক বোলে চ' তেওঁ কিয় এইযোৰ সাজ পিন্ধিছে নাজানো কিন্তু তথাপিতো মানুহজনৰ বিহেভিয়াৰটো ভাল নালাগিলে আৰু উত্তৰ প্ৰদেশত প্ৰৱেশ কৰিয়ে এনেকুৱা এজন মানুহ লগ পাম বুলি কেতিয়াও ভবাও নাছিলোঁ গতিকে মহাদেৱে দেখি আছে সকলো মহাদেৱেই বিচাৰ কৰিব ইয়াৰ আৰু প্ৰথম দিনটোত উত্তৰ প্ৰদেশত সেই মানুহজন বাদ দি সকলোবিলাক মানুহে মৰম পালোঁ আৰু আগত গৈ থকা মানুহসকলে আমাক বহুত বেছি মৰম কৰিলে বহুতে আমাৰ লগত ভিডিঅ' বনালে ফটো মাৰিলে এনেদৰে নিচিনা অৱস্থা হৈ গৈছে আমি দুটা আহি আছোঁ মানে ৰাস্তাটো সিটোৰ পাৰে আমি এটা পেট্ৰল পাম্প পাইছিলোঁ মানে এইফালে তাতে আমি থাকিম মানে কিন্তু এতিয়া আমি পাৰ হ'বৰ কাৰণে ইয়াতে পাৰ হ'ব নোৱাৰিম মানে চাইকেলখন পাৰ কৰাব নোৱাৰি গতিকে আমি এতিয়া এনেকৈ ৰাস্তা দি আহি আছোঁ অলপ আগত এটা ডিভাইডাৰ আছে মানে 1.5 কিলোমিটাৰ আগত ডিভাইডাৰ আছে ডিভাইডাৰ দি পাৰ হ'বৰ কাৰণে আহি আছোঁ মানে আপোনালোক দেখাইছোঁ চব 1.5 কিলোমিটাৰ আগত ডিভাইডাৰ আছে সেই ডিভাইডাৰ দি পাৰ হ'ব লাগিব এতিয়া আহি আছোঁ মই আৰু এইখন হৈছে যোগী আদিত্যনাথ ডাঙৰীয়াৰ ৰাজ্য কিমান সুন্দৰকৈ দেখিছে বৰ্তমান ইউ পিৰ আমি বেছি দূৰ সোমোৱা নাই 10 কিলোমিটাৰমান ভিতৰত সোমাইছোঁ কিন্তু এটা বহুত ধুনীয়া ইউ পিখনৰ মানুহবোৰ ভাল লাগিলে তো চাই থাকক অকণমান আকৌ পেট্ৰল পাম্প পাম তাতে থাকিম আজি ৰাতিটো আৰু আমি বৰ্তমান পালোহি ইউ পিৰ ভিতৰত আছোঁ প্ৰায় 10 কিলোমিটাৰ ভিতৰত আহিলোঁ আৰু এই পেট্ৰল পাম্প ভাগতে আজি আমাৰ থকা হ'ব এয়া আমাৰ চাইকেল আছে ইয়াতে আজিৰ ভিডিঅ'টো ইমানেই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম এতিয়া জাৰ্ণিটো ইউ পিৰ ভিতৰত হ'ব আৰু আপোনালোকে ইউ পিৰ মানুহসকলৰ বিষয়ে যদি মোৰ পৰা ৰিভিউ সোধে বৰ্তমানলৈকে মানুহখিনি বহুত ভাল পাইছোঁ কিন্তু বাটত এজন বেয়া মানুহ লগ পালোঁ সেই মানুহজনৰ বিষয়ে কাইলৈৰ ভিডিঅ'টোত ক'ম তো চাই থাকিব ভিডিঅ'বিলাক ছাপোৰ্ট কৰি যাব ধন্যবাদ জয় অসম হৰ হৰ মহাদেৱ